প্ৰতিবাদ হোৱাটো উচিত আৰু ন্যায্য দাবী মানুহে আন্দোলন কৰিব আৰু এই আন্দোলনটো জনজাতিকৰণৰ কাৰণে আৰু বিজেপিৰো তাত সমৰ্থন আছে। সকলোকে নমস্কাৰ। পোন প্ৰথমে আমাৰ অসমৰ চিফ মিনিষ্টাৰ মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ কিছুমান কথাৰ মেছেজ দিবলৈ মই এই ভিডিঅ'ৰ যোগেদি আহিলোঁ। পুৰণা জনজাতিসকলে নতুন লোকক জনজাতি হোৱাটো নিবিচাৰে। হ'ব খোজা জনজাতিসকলে কয় যে আমাক জনজাতি কৰিবই লাগিব। দুইটা সম্প্ৰদায়ৰ বিপৰীতমুখী স্থিতিৰ কাৰণে আজিলৈকে সমাধানৰ ৰাস্তাটো আমি পোৱা নাই। কিন্তু 25 নৱেম্বৰত যি আমি মন্ত্ৰীসভা গোটৰ পৰামৰ্শ সদনত ৰাখিম, সি এটা মধ্যম অৱস্থালৈকে লৈ আহিব। সমস্যাটো হৈছে যে কংগ্ৰেছ দলে এটা মেমৰেণ্ডাম দি থৈছে টংক বাহাদুৰ ৰায় অধ্যক্ষ হৈ থাকোঁতে ভাৰত চৰকাৰক, যে পুৰণা জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগিব নতুনক জনজাতি কৰিলে। সেই পইণ্টটোকে ট্ৰাইবেল সংঘই ধৰিছে যে বিধানসভাইটো কৈছে আমাৰ ক্ষতি হ'ব নোৱাৰিব, কিন্তু নতুন মানুহ আহিলেতো ক'ৰবাত নহয় ক'ৰবাত ক্ষতি হ'বই। কথাটো হ'ল কি, বৰ্তমানৰ ST দাবী কৰা ST পাবলৈ কাৰণে আন্দোলন কৰি থকা আমি দেখা পাই আছোঁ। আন্দোলন কৰাৰ কাৰণে চবৰে অধিকাৰ আছে, কিন্তু কথাটো হ'ল কি, এই STটো অসমত যিমানখিনি ট্ৰাইবেল জাতিৰ মানুহ আছে বা ট্ৰাইবেল জাতিবোৰ আছে, আমি ST ষ্টেটাছটো STৰ যি ষ্টেটাছ, এই ষ্টেটাছটো আমি আন্দোলন কৰি পোৱা নাছিলে। হিষ্ট্ৰী চালি আপোনালোকে চবেই গম পায়, বুৰঞ্জীটো চালি আপোনালোকে চবেই গম পায়, কিমান হাজাৰ বছৰ আমি ট্ৰাইবেল জাতি ইয়াতে অসমত বসবাস কৰি আহিছিলে। বুৰঞ্জী ক'ব, হিষ্ট্ৰী ক'ব। এতিয়া কথাটো হ'ল কি, 1947 আমাৰ অসমৰ প্ৰথম চিফ মিনিষ্টাৰ মাননীয় সন্মানীয় গোপীনাথ বৰদলৈৰ সময়তে আমাৰ এই ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছত যিখিনি মানে ইছ্যু ইমপ্লিমেণ্টেশ্যন হৈ গৈছিলে, আৰু ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছৰ যিখিনি মানে ইছ্যু, যিখিনি মানে হিষ্টৰিকেলি মানে কথাবোৰ আমাৰ অসমত বসবাস কৰা যিমানখিনি জাতি জনগোষ্ঠী আছে চবেই মানে ভালদৰে গম পায়। এই ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছটো কোনে দি গৈছিলে, কি কাৰণে দি গৈছিলে, সেইটোও চবেই গম পায়। ব্ৰিটিছবোৰে এই অসমক বসবাস কৰা ট্ৰাইবেল জাতিক এই পৃথিৱীত বচাই ৰখাৰ কাৰণে ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছটো এটা এৰিয়া দি গৈছিলে। কিন্তু ক'ব লগা কথাটো হ'ল কি, আমাৰ এই ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছৰ বহুত বছৰ আগৰ পৰা কিছুমান নন ট্ৰাইবেল মানুহবোৰে অবৈধভাৱে দখল কৰি বসবাস কৰি আহিছে। কিন্তু আজি তাৰিখত লৈকে এই যিখিনি নন ট্ৰাইবেলসকলে আমাৰ ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছৰ মাটিত অবৈধভাৱে দখল কৰি আহিছে, সিহঁতক ইভিকশ্যন কৰাটো আমি দেখা পোৱা নাই। কিবা এটা নহয় কিবা এটা পলিটিকেল এংগেলৰ মাজেদি এই ইভিকশ্যন কৰা কামটো মানে মাজত ৰৈ থাকে। তাৰ মেইন কাহিনীটো কি আছে জানা? আমাৰ ট্ৰাইবেল জাতিৰ যিমানখিনি পলিটিকেল লিডাৰ্ছ আৰু লিডাৰ্ছবোৰ আছে, যেতিয়া ট্ৰাইবেল বেল্টছ এণ্ড ব্লকছৰ অবৈধভাৱে দখল কৰা নন ট্ৰাইবেলসকলক ইভিকশ্যন কৰাৰ বাবে নটিচ জাৰি কৰা হয়, সেই সময়ত কিছুমান আমাৰ ট্ৰাইবেল জাতিৰ কিছুমান লিডাৰবোৰে অসম ষ্টেটৰ পলিটিকেল ছিষ্টেমৰ য়েছ মেন হৈ পেলাই ললিপপ খাই পেলাই নিজৰ পকেটত কিছুমান মানি পইচা লৈ পেলাই সেইবোৰ কামটো তাৰমানে এই উল্টা পাল্টা কিছুমান কৰি কিনি নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে সিহঁতে মানে কাম কৰি যায়। এতিয়া প্ৰথম কথাটো হ'ল কি, আমাৰ ট্ৰাইবেল জাতিত যিখিনি মানে নিজৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে কথা কৈ অহা, নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি থকা যিমানখিনি লিডাৰ্ছ পলিটিকেল লিডাৰবোৰ আছে, সেইবোৰ লিডাৰবোৰক আমি ট্ৰাইবেল জাতিয়ে চবখিনি মানে আমি লগ লাগি পেলাই আমাৰ ট্ৰাইবেল জাতিৰ পৰা কোটিত একবাৰ লাত মাৰি দি ট্ৰাইবেল জাতিৰ বুকুৰ পৰা ইহঁতক লাত মাৰি খেদি দিব লাগে। এতিয়া মোৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট, আমাৰ অসমৰ
চিফ মিনিষ্টাৰ মাননীয় সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ যিমানখিনি নন ট্ৰাইবেল মানুহবোৰে আমাৰ ট্ৰাইবেল বেলছ এণ্ড ব্লকছত অবৈধভাৱে আজি তাৰিখলৈকে দখল কৰি আছে সিহঁতক অতি সোনকালে ইভিকশ্যন কৰিব লাগে কাৰণ এই ট্ৰাইবেল বেলছ এণ্ড ব্লকছত মাটিত কোনো নন ট্ৰাইবেলসকলে দখল কৰি বসবাস কৰাৰ কোনো অধিকাৰ নাই ৰাইটছ নাই কোনো নন ট্ৰাইবেলসকলে আমাৰ ট্ৰাইবেল বেলছ এণ্ড ব্লকছত মাটিত থাকাৰ কোনো ৰাইটছ নাই আপোনালোকে ভালকৈ জানে এতিয়া কথাটো হ'ল কি আমি অসমৰ যিমানখিনি ট্ৰাইবেল জাতি আছে আমাৰ যিটো ST ষ্টেটাছ এই ST ষ্টেটাছটো আমি আন্দোলন কৰি লোৱা নাছিলে আমাৰ নীতি আদৰ্শ আমাৰ কালচাৰ আমাৰ ধৰ্ম আমাৰ খোৱাৰ যি ষ্টাইল আমাৰ যিখিনি মানে লাইফষ্টাইল আমি কেনেকৈ থাকোঁ কেনেকৈ খাওঁ কি খাওঁ আমাৰ ধৰ্ম কি আমাৰ কালচাৰ কি আমাৰ মাতৃভাষা কি কিছুমান এইবোৰ মানে A to Z সেই বস্তুটো মানে নজৰ দি পেলাই আমাক ট্ৰাইবেল ষ্টেটাছ দিয়া হৈছিলে কিন্তু এতিয়া আমি দেখা পাইছোঁ কিছুমান জাতিৰ পৰা ট্ৰাইবেল ষ্টেটাছ পোৱাৰ কাৰণে আন্দোলন কৰি আছে কৰি থাকক আমাৰ ক'ব লগা নাই কাৰণ চবৰে অধিকাৰ আছে কিন্তু ভৱিষ্যত যদি ST ষ্টেটাছ কোনোবা জাতিক যদি দিয়া যায় যাহাতে ইন ফিউচাৰ বৰ্তমানলৈকে আজিলৈকে আমাৰ এই অসমত যিমানখিনি ট্ৰাইবেল জাতি আছে আৰু লগতে আমাৰ ট্ৰাইবেল জাতিৰ কাৰণে বহুত বছৰ আগৰ পৰা ব্ৰিটিছবোৰে দি যোৱা যি ট্ৰাইবেল বেলছ এণ্ড ব্লকছৰ এৰিয়াৰ যিখিনি মাটি আছে লগতে স্পেচিয়েলি আমাৰ ট্ৰাইবেল জাতিৰ যিমানখিনি মানে চিষ্টেম আছে সেই চিষ্টেম লগতে ট্ৰাইবেল বেলছ এণ্ড ব্লকছৰ মাটিত যাহাতে এক ছেকেণ্ড মানে ক্ষতি নহয় লগতে এই ভিডিঅ'ৰ মাধ্যমেদি আমাৰ অসমত বসবাস কৰা যিমানখিনি ট্ৰাইবেল জাতি আছে সকলোৱে ইউনাইটেড হৈ থাকিব লাগে আৰু এটা আৱাজ দিব লাগে আৰু আমাৰ নৰ্থ ইষ্টত যিমানখিনি ট্ৰাইবেল জাতিবোৰ আছে সবে সকলোৱে ট্ৰাইবেল জাতিৰ কাৰণে মাত মাতি যাব লাগে আৰু আমাৰ ট্ৰাইবেল জাতিৰ মাজৰ পৰা কোনোবা সেলফিছ ইয়েছমেন ট্ৰাইবেল লিডাৰ যদি জন্ম হয় সেই লিডাৰক একেবাৰে কিক আউট কৰিব লাগে চিধা কথা गोजोन्थों खुलुमबाय जय बर' हारिनि जय बर' बिमानि जय ट्राइबेल हारिनि